বিছমুৰি প্ৰাইমাৰী কমিটি বিপিএফ দলৰ আণ্ডাৰত আৰু হলথুগাঁও প্ৰাইমাৰী বিপিএফ দলৰ আণ্ডাৰত কেইজনমান আপচু ৱাৰ্কাৰ আৰু ইউপিপিএলৰ ৱাৰ্কাৰ আৰু এক্স এন ডি বি ৱাৰ্কাৰসকলে আমাৰ বিপিএফ দলত জইনিং কৰিছে। টোটেল 27 জন। খুব ভাল কথা, আমি আদৰি লৈছোঁ। কিয়নক আমি ফিউচাৰত কি কাম কৰিম, কোনটো বিষয় লৈ বেছি গুৰুত্ব দি পেলাই আমি কাম কৰিবলৈ হাতত ল'ম, এইবিলাক কথা মই অলপ জনাই দিছোঁ ইহঁতক। সেইবিলাক গোটেই কথা আমাৰ অহা 20 আৰু 21 তাৰিখত যিটো বিপিএফ দলৰ 2 দিনীয়া কাৰ্যসূচী লৈ পেলাই যিটো ট্ৰাইনেল কনফাৰেন্স হ'ব, সেইবিলাক এই সময়ত ডেলিগেট হাউচ আৰু CWC মিটিঙত আলোচনা কৰা হ'ব। বিশেষকৈ বিপিএফে এইবাৰ যদি চৰকাৰ আহে, চৰকাৰটো আহিবই, চৰকাৰ অহাৰ পিছত আমি বিশেষ কৰি ইয়াং জেনেৰেশ্যনটো আমি কেনেকৈ ইনভলভ কৰি পেলাই কাম কৰিব পাৰে, তাৰ কাৰণে আমি বেছি গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰিম। মুঠতে আমি কৈ আছোঁ যে যিহেতু BTCৰ যিটো ভৱিষ্যত এই ইয়াং জেনেৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব, সেইকাৰণে আমি এইসকলক লৈ পেলাই কেনেকৈ আগন্তুক দিনবোৰত BTCত ইনভলভ কৰি পেলাই কাম কৰিব পাৰে, তাৰ কাৰণে আমি চৰ্চা কৰিম বুলি আমি কৈছোঁ। ইতিমধ্যে আমাৰ কিছু প্ৰজেক্ট আমি চিন্তা কৰিছোঁ। এইবিলাক প্ৰজেক্টৰ কথাটো আপোনালোকে নিশ্চয় গম পাই আছে, যেনেবা সেল্ফ এমপ্লয়মেণ্ট, স্কিল ডেভেলপমেণ্ট, এইবিলাকৰ স্কিল ডেভেলপমেণ্ট থ্ৰু দি মানে সেল্ফ এমপ্লয়মেণ্ট কিবাটো আমি কেনেকৈ কৰিব পাৰি, ইয়াৰ কাৰণে আমি বহুত কিবা লগতো আমি যোগাযোগ কৰি আছোঁ। মুঠতে সব মানুহে চাকৰি কৰাটো বা চাকৰি পোৱাটো সম্ভৱ নহয়, সেইকাৰণে আমি বহুত মানে বড়োই হওক, কোনোবা আদিবাসী হওক, বা কোনোবা কোচ ৰাজবংশী হওক, বা নেপালী হওক, বা মুছলিম হওক, বা নাথ যোগী, বা সূত্ৰধৰ, বা বেংগলী, বা হিন্দীভাষী যিমান জাতি জনগোষ্ঠী আছে, সকলৰ সমাজত আজিৰ দিনত হিচাপ নাই মেট্ৰিক পাছ, হিচাপ নাই হায়াৰ ছেকেণ্ডাৰী পাছ, হিচাপ নাই BA পাছ, হিচাপ নাই MCOM পাছ, বা MSc পাছ, বা MA পাছ। এই ল'ৰা ছোৱালীসকলক আমি কেনেকৈ মানে সেল্ফ এমপ্লয়মেণ্ট কিবাটো আমি দিব পাৰে, তাৰ কাৰণে আমি বেছি গুৰুত্বপূৰ্ণভাৱে আগন্তুক আমাৰ ট্ৰাইনেল কনফাৰেন্সত আমি আলোচনা কৰিম। হয়, চাকৰিও পাওঁ, চাকৰিটো সম্ভৱ নহয়, চবেই চাকৰি পোৱাটো সম্ভৱ নহয়। মুঠতে আগন্তুক দিনত চৰকাৰ অহাৰ পিছত আমি খুব চিষ্টেমেটিকেলি আমি কাম কৰিবৰ কাৰণে হাতত লৈছোঁ। মুঠতে আমি চৰকাৰ আহক, চৰকাৰ আহিলে আমি এইবিলাক কাম কৰিম। নাই 2025ৰ ভিতৰত হ'ব। নাই, আমাৰ কথাটো হ'ল কি, যেনিবা প্ৰমোদ বড়োৱে আজিৰ দিনত 5টা বছৰৰ যিটো পইচা ইনষ্টলমেণ্ট, 5 বছৰৰ যিটো ফেনৰ পইচা 2020ত পইচাটো সি ব্যৱহাৰ কৰিছে, 21ত ব্যৱহাৰ কৰিছে, 22ত ব্যৱহাৰ কৰিছে, 23ত ব্যৱহাৰ কৰিছে, 24ত ব্যৱহাৰ কৰিছে। 5টা বছৰে পায়, ইয়াতকৈ বেছিতো পইচা ব্যৱহাৰ কৰিব নোৱাৰে। আপুনি যদি প্ৰমোদ বড়ো কোৱা নিচিনা সিফালে ডিচেম্বৰত যদি হ'ব লাগে, তেতিয়াহ'লে 6 বছৰৰ পইচা ইনষ্টলমেণ্ট সি ব্যৱহাৰ কৰিব পাৰিব। এইটোতো সম্ভৱ নহয়, 5 বছৰ অলৰেডি হৈ গ'ল পইচা ব্যৱহাৰ কৰাটো। সেইকাৰণে এতিয়া যিটো মাৰ্চ এপ্ৰিলত যিটো বাজেট হ'ব, এই মাৰ্চ এপ্ৰিলৰ বাজেটটো আকৌ প্ৰমোদ বড়োৱে ইউজ কৰিব পাৰিব নেকি, কথা সেইটোৱে। সেইকাৰণে আমি কৈছোঁ যে মাৰ্চ এপ্ৰিলৰ ভিতৰত নিৰ্বাচনটো হ'ব। মাৰ্চ এপ্ৰিলত যিটো নতুন বাজেট হ'ব 2025-26ত, এই পইচাটো প্ৰমোদে আকৌ ইউজ কৰিব পাৰিব নেকি, তেতিয়াহ'লেতো এইটোতো বেআইনী হ'ব। কোনো প্ৰাইম মিনিষ্টাৰ, কোনো CM বা কোনো কিবাই আজিৰ দিনত 6 বছৰৰ পইচা হাত দিয়াটো মই দেখিবলৈ পোৱা নাই বা হোৱা নাই, এনেকুৱা সম্ভৱ নহয়। যদি মাৰ্চ এপ্ৰিলত নহয়, প্ৰমোদ বড়োৰ নিচিনা যদি ডিচেম্বৰত হয়, প্ৰমোদ বড়ো কোৱা নিচিনা ডিচেম্বৰত যদি হয়, তেতিয়াহ'লে এই পইচাটো বাজেটত সোমোৱাটো বাদ দিব লাগিব ষ্টেট গভৰ্ণমেণ্ট বা দিল্লীয়ে। গোটেই অসমৰ পপুলেশ্যনটো লৈ পেলাই দিল্লীয়ে বাজেট দিয়ে, অসমত বাজেট দিব। অসমে কোনটো কাউন্সিলত কিমান দিব লাগে সেইটো বাজেট কৰিব। তেতিয়াহ'লে এই BTC 2025-26ত বাজেটটো তেতিয়াহ'লে অসম চৰকাৰে বাদ দিব লাগিব। এইটোতো সম্ভৱ নহয়। কেনেকৈ বাদ যাব, কেনেকৈ গেপ ৰাখিব। সেইকাৰণে মই কৈ আছোঁ যে মাৰ্চ এপ্ৰিলত হোৱাটো
সম্ভাৱনাটো বেছি আৰু হ'ব লাগে বেলেগ কথা আমি আইনগতভাৱে আমি কৈছোঁ যে 2025 মাৰ্চ এপ্ৰিলত নিৰ্বাচনটো হ'ব লাগে যদি নহয় তেতিয়াহ'লে প্ৰমোদ বড়োৱে BTC 6 বছৰ ৰানিং হ'ব এইটো